এয়া শাহুমা মই আৰু আমাৰ ল'ৰা ফুৰিবলৈ ওলাই আহিলোঁ। বহুতে কয় শাহু বেয়া, বহুতে কয় বোৱাৰী বেয়া, কিন্তু মই ভাবোঁ যদি বোৱাৰীয়ে শাহুক নিজৰ মা বুলি ভাবে আৰু শাহুৱে যদি বোৱাৰীক নিজৰ ছোৱালী বুলি ভাবে, সম্পৰ্কবোৰ কেতিয়াও বেয়া নহয়। শাহুমাহঁতকো কেতিয়াবা সময় দিবচোন, কেতিয়াবা লগত ফুৰিবলৈ যাব, কেতিয়াবা একেলগে বহি কথা পাতিব, তেওঁলোকে কিমান যে ভাল পায়। আৰু মোৰ শাহুমাই আজিলৈকে মোক কোনো দিন একো বেয়াকৈ কৈ পোৱা নাই, আমাৰ মাজত একো কাজিয়া লাগি পোৱা নাই, আৰু কিবা ভুল কৰিলে ভালদৰে বুজাইহে। ধন্যবাদ প্ৰভু, এনেকুৱা এজনী শাহু দিয়াৰ বাবে। সকলোৰে শাহু বোৱাৰীৰ মাজৰ সম্পৰ্কবোৰ ভালে থাকক। এই দুদিনীয়া জীৱনত কোন কেইদিন জীয়াই থাকে, থকা কেইদিন সুখ শান্তিৰে ভালদৰে জীয়াই থাকক। সকলোৰে সম্পৰ্কবোৰ ভালে থাকক।